হয় নমস্কাৰ, মই সমৰজিৎ বৰা। আপোনালোকলৈ আজি এটা ভিডিঅ' আপলোড দিব খুজিছোঁ। তো ভিডিঅ'টো এনেকুৱা, আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ কল কেনেকৈ আপোনাৰ নিজৰ মোবাইলত আহে। তো আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ মোবাইলটো ল'ব লাগিব। তো এইটো ধৰি লওক আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ মোবাইল, এইটো হৈছে আপোনাৰ মোবাইল আৰু এইটো হৈছে যোনে ফোন কৰিব তাৰ নাম্বাৰ। তো আমি গাৰ্লফ্ৰেণ্ডৰ মোবাইলত ডাইল কৰিব লাগিব ***21** তো আপোনাৰ মোবাইল নাম্বাৰ। হেজ মাৰিব লাগিব, নাম্বাৰটো দি মাৰি কল কৰি দিব লাগিব। তো হৈ গ'ল, আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ মোবাইলৰ কল আপোনাৰ তাত আহি যাব। তো ইয়াত এতিয়া আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ নাম্বাৰটো মাৰিব লাগিব। কল কৰিলোঁ, চাওঁ কি হয়। তো এই আহি গ'ল আপোনাৰ মোবাইলত। এতিয়া আপুনি চাই লওক যে মিছা নে সঁচা কথাটো। তো কাটি দিলোঁ। এতিয়া বন্ধ কৰিব লাগিব। বন্ধ কৰিব লাগিলে আমি কৰিব লাগিব কি, *#21# মাৰি কল কৰি দিব লাগিব। তো কল কৰি দিলোঁ, তো হৈ গ'ল। এতিয়া আৰু সেইটো নম্বৰতে কল কৰিলোঁ, চাওঁ ক'ত লাগে। এই দেখিছে আপোনালোকে, এইখিনিয়ে মোৰ আজিৰ টিপছ আছিল। তো ভাল পালে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। এইখিনিয়ে আজি ভিডিঅ'টোত।